Welcome to my vlog. আজি ভিডিওটো আপোনালোকৰ মাজলৈ বহুত এটা জমনি ভিডিও আৰু বহুত ইণ্টাৰেষ্টিং ভিডিও এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। সৰু আমি অনুপলে মই আৰু এখন শ্বৰ্ট ফিল্মৰ কাৰণে আহি আছোঁ। আমি ঘিলামৰা বৰদলনিলৈ আৰু আমি এখন পূৰা ভেটি বাইক এখন লৈ আহিছোঁ। অনুপলে চলাই আহিছে। অনুপলে কিবা ক'বা আপুনি এই বাইকখনৰ বিষয়ে? বাইকখনৰ বিষয়ে মানে কি ক'ম, এখন আমাৰ পাহাৰৰ বাইক, মানে বহুত পুৰণা বাইক। ত' চলাই ভাল লাগিছে, উঠি ভাল লাগিছে, জাম্পিং কৰে মানে আৰু পুৰা জাম্পিং কৰে। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা একদম শেষলৈকে স্কিপ লগাকৈ চাইছোঁ আৰু এইখনটো কেনেকৈ শ্বুটিং কৰে, কিদৰে কৰে, সকলোখিনি আমি দেখুৱাই দিম। অনুপলৰ স্ক্ৰিপ্টৰ ডাইৰেকশ্যনৰ বাবে আমি সকলোখিনি অনুপলৰ পৰা আমি সহায় লৈছোঁ আৰু অনুপলে বহুতখিনি গোটেই শ্বৰ্ট ফিল্মৰ দায়িত্ব হেৰিয়ে লৈছে। চ' আশা কৰোঁ আপোনালোকে শ্বৰ্ট ফিল্মখনত একদম মৰম দিয়ক দিয়া কাৰণ তুমি কিবা ক'বা? এতিয়া নকওঁ, মই পিছত ভালকৈ ক'ম, ৰাইজক ক'ম ভালকৈ আমাৰ শ্বৰ্ট ফিল্মখন আগুৱাই ল'বলৈ ভালকৈ ক'ম। আৰু এতিয়া আমি গৈ আছোঁ বৰ্তমান। আৰু এটা কথা চোৱা, আমি যোনটো ৰাস্তাত আহিছোঁ এই ৰাস্তাটো বনাই আছে, কিন্তু দলংখন দিলে কিন্তু ৰাস্তাটো দিয়া নাই, মানে বহুত বেয়া আছে ৰাস্তাটো যাবলৈ। আৰু আমি এই বাইকখন নিব পাৰিম নাই এই ৰাস্তাটো আমি ঠিক নাই আছোঁ। আপোনালোকে চাই লওক ৰাস্তাটো প্ৰথমতে কেনেকুৱা, চাই লওক প্ৰথমতে কেনেকুৱা। আৰু আনফালে এফালে অনুপলে বাইকখন অকলে যাবলগীয়া আছে আৰু মানুহ চানুহ নামি দিবলগীয়া আছে। মই নামি দিছোঁ আৰু এফালে চাই লওক কেনেকুৱা কিমান কষ্ট হৈছে যাবৰ বাবে। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰিব আৰু এই ভিডিঅ'টো সকলোৱে যেন গম পায় এই ৰাস্তাটো দিয়াবৰ বাবে সহযোগিতা কৰিব বুলি মই আশা ৰাখিছোঁ আৰু আমিও যিমান পাৰোঁ সহযোগিতা কৰিম। দেখিব পাইছে কিমান কষ্টকৈ যাবলগীয়া হৈছে আৰু এইফালে চাই লওক। চ' গাইজ কিমান কষ্ট কৰি এই ৰাস্তাটোত মানুহ অহা যোৱা কৰে, বহুত কষ্ট কৰিয়ে অহা যোৱা কৰি আছোঁ। আশা কৰোঁ আপোনালোকে যেন এই ঘিলামৰা মেথাৰি বাইকলৈ আৰু আমি আহি আছোঁ। ইয়াত দেখিবলৈ পাইছে কিমান পানী, বৰষুণ দিলে ইয়াতো একদম পূৰা পানী হৈ যায়, বগাদি পানী হৈ যায়। চ' গাইজ বহুত কষ্টৰ মাজেদি পূৰা আহিছোঁ আমি আমাৰ সপোন পোৱাবৰ বাবে আৰু আপোনালোকে মৰম কৰি পূৰা আশা ৰাখিছোঁ। এইটো আমাৰ লগত আৰু এফালে আনফালে অনুপলে পূৰা কামত লাগি আছে, পূৰা ফিটিং কৰিলে পূৰা ফিটিং কৰি আছে। অনুপলে আমাৰ একদম পূৰা লাগি থাকে, এইবিলাক কাম কৰি খুব ভাল পায়। এক্সিডেণ্ট বয় আৰু এয়া আহি বহি আছে আমাৰ এই এক্সিডেণ্ট আৰু এইটো ভৰি চোৱা, এইটো চব ছোৱালী চাবলৈ গৈ এইটো দেখিব লাগিছে। এইটো আমাৰ উজ্জ্বল ভাই, নমস্কাৰ বুলি কৈ দিয়ক। নমস্কাৰ। চ' গাইজ আপোনালোকে ভিডিঅ'টো এনেকৈ চাই থাকিব আৰু গোটেই ভিডিঅ'টো স্ক্ৰীন হোৱাকৈ চাব আৰু একদম ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই। কাইলৈ আমি পুনৰ আকৌ ভিডিঅ'টো আৰম্ভ কৰিম। অনুপলৰ স্ক্ৰীপ্ট আৰু আজি প্ৰথম দিনা আমি বৰদলনিত আহি শ্বুটিং আৰম্ভ কৰিম আৰু এইফালে সকলো ল'ৰা ছোৱালী গোট খাই আছে, হাই বুলি কৈ দিয়ক। আৰু এইফালে ধূপ জ্বলাই আছে। চ' গাইজ আপোনালোকে শ্বুটিং মৰম দিব বুলি মই পূৰা আশা ৰাখিছোঁ দেই। চাই থাকিব ভিডিঅ'টো প্ৰথম শ্বট আৰম্ভ কৰিব বিচাৰিছে, এয়া লৈছে, চাই লওক আপোনালোকে। চবেই লগে লগে একদম পূৰা শ্বুটিং কৰিবলৈ আহি আছোঁ। আমাৰ এয়া একটনি বাইদেউ সেইফালে আছে, হাই বুলি কৈ দিয়ক। আৰু এফালে আছে আমাৰ একটনি লগৰ, আৰু কালি ৰাতিকৈ আমি সকলোকে একদম মাতি আনিছোঁগৈ, হাই বুলি কৈ দিয়ক। আৰু নতুন মোৰ ইউটিউব মই ভিডিঅ' বনাবলৈ শিকি আছোঁ, মই দিব অকণমান ভিডিঅ'টো। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো এনেকৈ চাই থাকিব আৰু গৈ আছোঁ। এইটো আমাৰ মিহুল এক্টৰ আৰু আমাৰ নতুনকৈ এক্টৰ পাৰ্ট কৰিছোঁ আৰু ইয়াক মৰম দিব সকলোৱে ফাৰ্ষ্ট টাইম। আৰু ইয়াৰ লগতো মই এখন চাগে ভিডিঅ'টো আপোনালোকে এনেকৈ চাই থাকিব আৰু একদম মৰম কৰিব। আৰু আগৰখন শ্বৰ্ট ফিল্ম আমি এডিট কৰি আছোঁ, চ' সেইখনতো আপোনালোকে চাবলৈ পাব এখন, আৰু এইখনো আপোনালোকে মৰম দিব দিব আশা ৰাখিলোঁ।
গাইছ আজি শ্বুটিং কৰি খুব ভাল লাগিছে আৰু বহুতখন আজি আগবাঢ়িলে স্ক্ৰিপ্টখন আৰু আজি জেতুকা পিছা শ্বট আছিলে আৰু এয়া জেতুকা পিচিছিলে বহুত ভুল কৰিছে মানে আৰু বহুতখিনি চেষ্টা কৰি শিকাইছে আৰু ভাল লাগিলে আৰু এফালে আমাৰ ৰেকনি বাইদেউ এবাৰ চাই দিয়া আৰু আমাৰ এফালে ইহঁতি ইহঁতৰ গাঁৱত আহিছোঁ বহুতখন সহায় কৰিছে বহুত বহুত ধন্যবাদ এনেকৈ আৰু ভৱিষ্যতলৈ সহায় কৰি যাবা আৰু আমাৰ এপিনে স্ক্ৰিপ্ট মেনেজাৰ কালি আহোঁতে কিবা এটা কম বুলি কৈছিলে মানে কেনেকুৱা পৰিৱেশটো কেনেকুৱা ভাল লাগিছেনে বেয়া লাগিছে এইবিলাক চব কৰিম বুলি কৈছিলে মানে আজি কৈ দিয়াই কেনেকুৱা লাগিছে ভাল লাগিছে বহুত শ্বৰ্ট ফিল্মখন কৰি মানে গোটেইখন ইমান মৰমত কৰিছে মানে মানে নজনা যদিও মানে জানিবলৈ চেষ্টা কৰিছে বিশেষকৈ আৰু চবেই মৰমত কৰিছে আৰু মানে আগ্ৰহ মানে বিশেষকৈ আগ্ৰহ লাগিব চবেই কৰিবলৈ আগ্ৰহকৈ কৰিছে কাৰণে মানে ভাল লাগিছে আৰু ভাল শ্বৰ্টবোৰ ইমান বেয়া হোৱা নাই যিমান ভাল মানে যিমান বেয়া হ'ব লাগে সিমান ভাল ইমান বেয়া নাই অলপ খেলি মেলি গৈছে আৰু এফালে আমাৰ দৰ্শক বহি আছে আমাৰ শ্বৰ্ট ফিল্মত পাঠ কৰিবলৈ বহুত হেঁপাহ কৰি আছে আৰু আপুনি কিবা ক'ব নি নজনাখনত এনেকে পিটিম বুলি মই বাঁহ এডাল ওচৰতে আনি থৈ দিছোঁ বহুত ভাল লাগিছে দেখি ভাল লাগিছে আৰু আশা কৰোঁ আপোনালোকে শ্বৰ্ট ফিল্মখনৰ পুৰা সকলোৱে মৰম দিব থেংক ইউ বাই বাই আকৌ কাইলৈ পুনৰ লগ পাই আছোঁ এইফালে আমাৰ ভণ্টি জেতুকাখিনি শেষ হোৱাৰ পিছত ভণ্টি পুৰা জেতুকা বনি আছে বহুত মৰমীয়াল ভণ্টি এজনী আৰু এইফালে মই ইয়াতে একদম পুৰা একদম ভিডিঅ' সাজত আৰু এটা পুৰা মজা এটা দৃশ্য আপোনালোকৰ আৰু এফালে চবেই কেনেকৈ বিহুৱা আছে চবেই নাচনি মানে এইটো এটা শ্বট নতুন শ্বট আৰু বিভিন্ন ড্ৰেছ পিন্ধি পুৰা সকলোৱে আমি কিবা কিবি মানে বিহু মাৰিম আৰু এইফালে কেমেৰা অনুকূল তুলিব চুকাইছে আপোনালোকে ভিডিঅ'টো চাই ধুনীয়া আৰু এইটো আমাৰ এক্টৰ এফালে আছে এফালে এক্টনি বা গুৰুত্বই নিদিয়ে কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে বহুত ভাল লাগিছে আপোনাৰ শ্বুটিং কৰি আজি কেনেকুৱা লাগিছে ভালে লাগিছে বাৰু ভাল লাগিছে কিবা এটা কৈ দিয়ক এইবিলাক কৈ দিয়ক এয়া পঢ়ি আছে কিবা এটা কৈ দিয়ক ভাল লাগিছে ৰাইজক চাই ৰাইজে অকণমান আদৰ সাদৰ কৰে মন চেনে দিয়ে এই উঠি অহা যুৱককেইজনক থেংক ইউ মা এনেকৈ সদায় মৰম দিব আৰু এফালে চবেই পাৰ্ট কৰি আছে আৰু আজি শ্বুটিং শেষ হ'ব আৰু আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব খুব মজা লাগিব ৰ'ব আপোনাক ভঙা চিঙা আছে হয় নহয় আপোনাৰ মুখত চাওক লোহা কেজি কিমানত দিলা বোলে চাওক এইটো ভঙা চিঙা বেপাৰী লোহা কেজি নকয় মানে এটা বেপাৰী কৃষ্ণ নমস্কাৰ ইয়াকে আমি ভঙা চিঙা বেপাৰী মানে ভাবিছোঁ মানে কি কয় নকয় আমি নাজানো আৰু ভৱিষ্যত আছে আৰু মাইকীৰ লগত কয় মানে আৰু এফালে আমাৰ অনুভৱলৈ বহুত আজি মানে যথেষ্ট কষ্ট হৈছে কি হ'ব অলপ মৰম কৰি দিছে বহুত কষ্ট আছে আৰু চুকাইছে মানে ছয়ৰ আছে আপোনালোকে কি ক'ব কেনেকুৱা হৈছে অনুভৱ মজা লাগিছেনে একদিনে বনাব পাৰিবা জানোৱে ইমান সঠিক নহয় তাৰপিছত চেষ্টা কৰিবা পাৰিবা আশা কৰোঁ আপোনালোকে চাই থাকক ভিডিঅ'বিলাক ভগা চিকা আছে নেকি উঠা ভগা চিকা আমাৰ খেলি দিলোঁ এখন শ্বুটিং কৰিব একেবাৰে অন্তিম পইচা পাইছে একেবাৰে শেষ হ'ব আছে আৰু তোমালোকৰ শ্বুটিং কৰি কেনেকুৱা লাগিছে একদম বহুত চেক্সি লাগিছে আজি দেখি চেক্সি
বেছি মানে বেয়া বুলি নাভাবিব একদম মজা ভাল মানে দেই আৰু আমাৰ এইফালে কেনেকুৱা লাগিছে একজনী বাইদেউ ভাল লাগিছে বহুত ভাল লাগিছে এডভাইচ যদি শিকাইছে একেতে হ'ব অলপ অলপ শিকাইছো ইমানটো নাজানো আৰু এফালে আমাৰ এক্টৰ কেনেকুৱা লাগিছে এচাইকে শিকাইছে চাই নাই কৈছে দেই বহুত ধুনীয়া লাগিছে সি একদম মোক বেলে সি শিকাইছে পুৰা দিছে আৰু এফালে আমাৰ অনুভৱ আছে একদম মানে স্ক্ৰিপ্ট মেনেজাৰ আৰু কেমেৰামেন সকলোখিনি বহুত কষ্ট কৰিছে কেনেকুৱা হৈছে তোমাৰ অনুভৱ ভাল লাগিছে আৰু কেনেকুৱা শ্বুটিংখন মৰম দিব বুলি ভাবিছানে চবে যদি মৰম দিয়ে তেতিয়া ভাল লাগিব ন ভাল লাগিব আৰু কিবা এটা কৈ দিয়া ব্লগটোৰ বিষয়ে ভিডিঅ'টোৰ বিষয়ে এয়া হৰি শইকীয়া সি ব্লগ বনাই থাকে আৰু আপোনালোকে চাইও ভাল লাগে বা ইয়াৰ ব্লগবোৰ চ' আমাৰো ভাল লাগে চাই আৰু ইয়াক ছাপোৰ্ট কৰিব যদি কোনোবা নতুনকৈ মানে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰো কৰিব অলপমান মানে মৰম দিব লাগে ইয়াক থেংক ইউ আমাৰ দাইয়া বাপ থেংক ইউ বাই বাই আৰু ভিডিঅ'টো মই ইমানতে সমাপ্ত মাৰিলোঁ আৰু যদি তেনেহ'লে ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু সম্পূৰ্ণভাৱে আপোনালোকে ছাবস্ক্ৰাইব কৰিব কাষত থকা বেলটো পাব থেংক ইউ বাই বাই